বিজেপি বহুত শক্তিশালী। আজি বিজেপি শক্তিশালী কাৰণে তো এমপি সিট আমি জিকিব পাৰিছোঁ। আজি আমি যে কোকৰাঝাৰ জিলাৰ পৰা আমি যে কোকৰাঝাৰ লোকসভাৰ আমি প্ৰাৰ্থী জয়যুক্ত কৰিব পাৰিছোঁ, এইটোতো বিজেপিৰ কাৰণেই পাৰিছোঁ। আজি যদি বিজেপিয়ে দিন ৰাতি কাম নকৰিলেহেঁতেন, বিজেপিয়ে যুৱ মৰ্চাই কাম নকৰিলেহেঁতেন, তেনেহ'লেতো আমি এমপি সিট জিকাব নোৱাৰিলেহেঁতেন। তো সেইটোতে গম পোৱা যায় যে বিজেপি কোকৰাঝাৰত বহুত শক্তিশালী। যিহেতু এলায়েন্স চৰকাৰ চলি আছে, মিত্ৰতা চৰকাৰ চলি আছে, সেইকাৰণে UPPL আৰু বিজেপি এইবিলাক আমি শক্তিশালী বা সাংগঠনিক ভেটি আমি ইমান প্ৰদৰ্শন নকৰোঁ। কিন্তু নিৰ্বাচন যেতিয়া আহিব তেতিয়া মানে লাহে লাহে আমি আগবাঢ়িম। আৰু নিৰ্বাচন কেনেকুৱা আশা কৰিব যিটো 25 না চবেইতো চবৰ দলটোক আগবঢ়াব বিচাৰে। শুনক, এতিয়া বিজেপি কৰি আছোঁ, আমাৰ দল, আমি কোন দলে কিমান আগবাঢ়িছে বা পিছ পৰিছে এইটো আমি চাবলৈ নাযাওঁ। কিন্তু আমি যোন দলৰ আছোঁ সদায় আমি বিচাৰিম, কাৰণ এই দলৰ পৰা মই জয়যুক্ত হৈছোঁ, এই দলে মোক সন্মান দিছে, এই দলে মোক এই দলৰ ফালৰ পৰা মই BTR চৰকাৰৰ লগত আছোঁ। সেইকাৰণে এই দলক সদায় শক্তিশালী কৰা মোৰ এইটো ধৰ্ম। আৰু অহা দিনত এই দলটোক শক্তিশালী কৰাৰ কাৰণে মই দিন ৰাতি যুঁজ দিম। আৰু অহা নিৰ্বাচনৰ সময়ত মই ভাবোঁ বিজেপি বহুত এটা শক্তিশালী ৰূপ লৈ BTC নিৰ্বাচনত নামিব।